নমস্কাৰ সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজি মই বনাম ৰঙালাও বাকলি এবি চাটনি। এনেদৰে খাই চাবচোন, বহুতে ভাল লাগে। মাছ মাংস নহ'লেও যে এনেদৰে কি ধুনীয়া চাটনি এখন হ'লেও খাবলৈ পাৰি। আহকচোন, মই আৰু ইয়াতে লৈছোঁ, এইবোৰ কাটি লৈছোঁ, পিছত দিব লাগিব আদা নহৰু পিঁয়াজ। তাৰপিছত এইখিনি মই ধুনীয়াকৈ ধুই কৰি লৈছোঁ, লৈ বইল কৰি ল'ব লাগিব। আহকচোন এতিয়া ভিডিঅ'টো চাওঁ। এতিয়া মই চচপেনটোতে অলপ পানী লৈছোঁ, লৈ মই ৰঙালাও বাকলিখিনি ইয়াতে বইল কৰি ল'ম। 10-15 মিনিটমান মই বইল কৰি ল'ম। ইয়াতে ৰঙালাও গুটিও আছে, বইল কৰি ল'ব লাগিব। এতিয়া ৰঙালাও বাকলিখিনি সিজি গৈছে, এতিয়া মই নমাই ল'ম। এতিয়া কেৰাহীটো পাতি দি মই অলপ মিঠাতেল দি দিম ইয়াতে, বেছি নিদিওঁ। এই মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে পিঁয়াজ আদা নহৰু সকলো ইয়াতে দি দিছোঁ। দি অলপ মই ইয়াতে পাঁচফোৰণো দি দিছোঁ কেইটামান। এতিয়া মই ৰঙালাও বাকলিখিনি ইয়াতে দি দিম। ইয়াতে অলপ ভাজি ল'ব লাগিব। সোৱাদ অনুসৰি ইয়াতে নিমখ দিব, কেইটামান জলকীয়াও দিলোঁ মই। এনেকৈ অলপ ভাজি ল'ব লাগিব। 5 মিনিটমান মই ভাজি ল'লোঁ, এতিয়া হৈ গ'ল, নমাই ল'ব লাগিব। এতিয়া ৰঙালাও বাকলিখিনি মই মিক্সিতে এনেদৰে দি দিম। চামুচ এখনেৰে দিব লাগিব। এনেদৰে দি দিছোঁ। জলকীয়া আপোনালোকে সোৱাদ অনুসৰি জলকীয়া দিব। এয়া দেখিলে কি ধুনীয়াকৈ আমাৰ ৰঙালাও বাকলি চাটনি হৈ গৈছে। এয়া আমাৰ ৰঙালাও বাকলি চাটনি হৈ গৈছে। খাবলৈ কিমান সোৱাদ, কিমান টেষ্টি, হেল্ডি হয়। আপোনালোকে এনেকৈ বনাই খাবচোন, খালে খাই থাকিব মন যাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।